আজন্মৰ সেৱাৰস্থলী প্ৰভু সমস্ত আই মাতৃবৃন্দ, আজি আমাৰ ভাগৱত গ্ৰন্থৰ মংগলাচৰণ পাঠভাগৰ পৰাই আৰম্ভ হৈছে আৰু এই মংগলাচৰণ পাঠভাগত পদে আমাক কি বুলি প্ৰকাশ কৰি গ'ল মন কৰিব লগা। যি ভাগ পাঠক কোৱা হৈছে মংগলাচৰণ, আমি বাৰু প্ৰত্যেকজন বাপ আয়ে আমি সমস্তজনে মংগল কামনা কৰোঁ। নিজে নিজৰ সমাজৰ, নিজৰ পৰিয়ালবৰ্গৰ মংগল কামনা কৰোঁৱেই। কোনো কাৰণত কেতিয়াও আমি আমাৰ অমংগল হোৱাটো নিবিচাৰোঁ। যে আমি কলিযুগৰ অলপমতি অলপায়ু মানুহ, সত্য যুগৰ পৰাই কলিযুগ পৰ্যন্ত সকলো জীৱই মংগল কামনা কৰি জীৱন পাৰ কৰি আহি আছে। পিছে এই কলিযুগত জন্মা মানৱ পধ্যে কি কৰ্ম আচৰিলে আমাৰ মংগল সাধন হ'ব, এই সম্পৰ্কে মংগলাচৰণ পদ ছন্দত বহুত সুন্দৰ কথা প্ৰকাশ হৈ গ'ল। তে আমি কাক চিন্তা কৰিলে আমাৰ মংগল আচৰণ হ'ব, মংগল পূৰণ কামনা মনৰ বাঞ্ছা পূৰণ হ'ব, আমাৰ জীৱন ধন্য ধন্য হ'ব, আমাৰ জীৱনৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব, এই সম্পৰ্কত আমাক ভাগৱত গ্ৰন্থৰ প্ৰথম পদত যে উল্লেখ হৈ গ'ল যে ভগৱান কৃষ্ণৰ দুখানি পাদপদ্মত সুদীৰ্ঘ বিশ্বাসে শৰণ ভজন ভক্তি গ্ৰহণ কৰি ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰাই আমাৰ জীৱনৰ মহামংগল সাধন হ'ব। সেইকাৰণে এই ভাগ গ্ৰন্থৰ প্ৰথম মংগলাচৰণ পদজোকাত আন বুলি কোৱা নাই, এজনৰহে জয়কাৰ ঘোষণা কৰিছে। সেইজন কোন, কি বুলি ক'লে? ও ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আগাশীৰে বহে ব্ৰহ্মা হৰি হৰ। এজনৰ জয়কাৰ ঘোষণা কৰিছে, সেইজন কোন? কৃষ্ণৰ জয়কাৰ। আনৰ জয়কাৰ ঘোষণা কৰা নাই, কেৱল কৃষ্ণৰ জয়কাৰ ঘোষণা কৰিছে। জয় জয় কৃষ্ণ। কৃষ্ণ কেনেকুৱা? কৃপাময় বুলি কৈছে। কৃষ্ণ কেনেকুৱা? কৃপাৰ সাগৰ, দয়াৰ সাগৰ বুলি কৈছে, কৰোণাময় বুলি কৈছে, কৃপাময় বুলি কৈছে। আৰু সেইজন কেনেকুৱা? সেইজন কিমানৰ গৰাকী? সেইজন সিমানৰ গৰাকী যাৰ আগাশীৰে বহে ব্ৰহ্মা হৰি হৰ। ইমান ওপৰৰ সেইজন, ইমান ঊৰ্ধ্বৰ তত্ত্ব কৃষ্ণ। আৰু কি বুলি কৈছে? সেইজন কৃষ্ণৰ পৰাই কি হয় জানাই? এৰা মৎস্য কুৰ্ম আদি অংশ অৱতাৰ, যাৰ হেনয় কৃষ্ণ কোটি কোটি নমস্কাৰ। কৃষ্ণ কেনেকুৱা? কৃষ্ণৰ পৰাহে হেনো মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, নৰসিংহ অৱতাৰ,
নায়কজন হ'ল কৃষ্ণ। কৃষ্ণৰ পৰাই নৃসিংহ অৱতাৰ প্ৰকাশ হৈছে। মৎস্য কুৰ্ম আদি যিমানবিলাক অৱতাৰ, বৰাহ, হলিৰাম, শ্ৰীৰাম, বুদ্ধ, কলকীলৈকে সমস্ত 10 ভাগ অপৰাধ, 24 ভাগ অৱতাৰ, 10 ভাগ অৱতাৰ, এই সমস্ত অৱতাৰসমূহৰ মূল নায়কজন হ'ল ভগৱান কৃষ্ণ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, এই অৱতাৰবিলাকৰ গৰাকী গিৰিহঁত হ'ল কৃষ্ণ। কৃষ্ণ সেনেকুৱা হেনয় কৃষ্ণক আমি কৌতি কৌতি নমস্কাৰ, এই বুলি ভাগৱত গ্ৰন্থই স্তুতি প্ৰকাশ কৰিছে। মানে তেতিয়াহ'লে আমাৰ কাৰণে আমি কি ভাবিব লাগিব? কৃষ্ণৰ ব্যতিৰেকে বেলেগক ভাবিব লাগিব নেকি? নালাগিব নিশ্চয়। স্বয়ং ভাগৱত গ্ৰন্থই যেতিয়া একজন ঈশ্বৰক উপাসনাৰ আৰাধ্য ইষ্টদেৱ বুলি ঘোষণা কৰিছে প্ৰথম মংগলাচৰণ পদে, আৰু সেইজনৰ দুখানি চৰণত আশ্ৰয় গ্ৰহণ কৰিলেহে, সেইজনৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰিলেহে আমাৰ মংগল হ'ব বুলি আমাক আশ্বাস প্ৰদান কৰা স্বত্তেও আমি যদি আকৌ অন্ধ কিছুমান অনুকৰণত যদি আমি আকৰ্ষিত হৈ থাকোঁ, তেতিয়াহ'লে নাম থাকিব এঠাইত, আমি থাকিম ক'ৰবাত। কথাবোৰ অকামিলা হৈ যাব। যদি আমাৰ ইয়াত পাঠ চলি থকা খবৰটো গম পাই কোনোবা এজন অতিথি আহি আমাৰ সন্মুখেদি গৈ থকা ৰাস্তাটোদি ইয়ালৈ অহা পইণ্টটো এৰি যদি গৈয়ে থাকিলগৈ, তেতিয়াহ'লে নাম ইয়াত থাকি যাব, তেখেত গৈ ক'ত সোমাবগৈ আৰু ইয়াত বকুণ্ঠলৈ অহা নহ'ব আৰু। ঠিক তেনেধৰণে আমাৰ কৃপালু গুৰুজনাই আমাক কৃপা কৰি আমাৰ ভাষাত আমি বুজিব পৰাকৈ বৈকুণ্ঠৰ গৰাকী ভগৱন্ত বস্তুৰ বিষয়ে বৈকুণ্ঠৰ শাস্ত্ৰভাগে কি বুলি কৈছে, এই কথাবোৰ ক'ৰবাতে থাকি যাব। আমিও কিন্তু ওৰেটো জীৱনত পঢ়ি থকাহে হ'ব আৰু কাম নহ'ব। সকাম সেৱা সকাম খাই থকাহে হ'ব, কাম নহ'ব। অগোসাঁই আছে সদিয়াত, আমি আছো ইয়াত পৰি পৰি সেৱা ধৰো কথা লৰে সিয়াত। হ'ব নহয় কথাটো? এটা উপমা, এজন বাপ গৈ আছিলোঁ চাইকেলেৰে মথাৰিয়ে। ৰাস্তাৰ কিনাৰে দেখিলে ভয়ানক কঁঠাল গছ এজোপা, মানে কঁঠাল গছৰ শিপাবোৰ মাটিত ওলাই থাকে নহয়, অলপমানে ফুট কৰি থাকে। তো যাত্ৰীজনে দেখিলে দেখোন, মানুহ এজনে কথা নাই বতৰা নাই, কঁঠালজোপা গুৰিতে শিপাবোৰতে ধূপ ধূনা গুৱা বন্তি আগবঢ়াই ফুল তুলসী ছটিয়াই মানে উভোটা দি সেৱা ধৰি আছে দেখোন। মানুহজনে আচৰিত হৈ চাইকেলৰ পৰা নামিলে, নামি খন্তেক ৰৈ চালে, চাই সেৱকী বাপজনাক মাত মাতিলে, অ' বাপ। নাই, বাপে একেবাৰে সেৱাত মজগুল। আকৌ মাত লগালে, অ' বাপ। সেৱকীজনে চালে, মাত লগালে, কি হ'ল? অ' আপুনি এইভাগ কি কৰিছেনো? মই গোসাঁই সেৱা কৰিছোঁ। কাৰ গোসাঁই? কি গোসাঁই? বোলে আমাৰ গোসাঁই। আপোনালোকৰ গোসাঁই? বোলে অঁ। ক'ত আছে আপোনালোকৰ গোসাঁই? শদিয়াত আকৌ। আমাৰ গোসাঁই সত্ৰ শদিয়াত। আপোনালোকৰ সত্ৰ হ'ল শদিয়াত, গোসাঁই শদিয়াত আছে বোলে। অঁ। আপুনি ইয়াত এভাগ কি কৰিছে? বোলে গোসাঁই সেৱা। সত্ৰ আছে শদিয়াত, আপুনি ইয়াত কঁঠাল গছৰ শিপাত সেৱা ধৰি থাকিলে, গোসাঁই সেৱা কেতিয়াকৈ পাব? পাব নাপায়? কেলৈ নাপাবগৈ? কেলৈ নাপাবগৈ? নেৰে আৰু। ঠিক আমাৰ সামাজিক পৰম্পৰাটো তেনেকুৱাই চলি আছে। নম্বৰ 1। 2 নম্বৰত আমাৰ সামাজিক পৰম্পৰাত কি কি আছে চাব দেই। আগৰ দিনত এহাল গৰু কিনি অনাটো বৰ ডাঙৰ সম্পত্তি অনা হয় আৰু। এতিয়াহে আজিকালি যুগ পৰিৱৰ্তন হৈ আমাৰ ঘৰে ঘৰে মেচিন হৈ গ'ল। খেতি কৰিবলৈ মেচিন হ'ল, ট্ৰেক্টৰ হ'ল, ধান মাৰিবলৈ মেচিন হ'ল, দাবলৈ মেচিন হ'ল, আইসকলৰ আৰাম আহি গ'ল। পিঠাগুড়ি খুন্দিবলৈ ঢেঁকী দিব নালাগে, মেচিন ওলাল। পিঠাগুড়ি একদম বনাই আনিব, পকা মিঠৈ বনাওক, কেইহেজাৰ বনাব মিঠৈ। কিমান খন্তেক লাগিছে পিঠাগুড়ি উলিয়াবলৈ।
আধা ঘণ্টা 1 ঘণ্টাত লাখ লাখ মানে মিঠৈ বনাব পৰা ব্যৱস্থা হৈ গ'ল। এতিয়া কিমান আৰামৰ দিন আহিল। এতিয়া আগৰ দিনত আকৌ কি আছিল, এইবোৰ ব্যৱস্থা নাছিল নহয়। আমি কৃষি প্ৰধান মানুহ যিহেতু, কৃষক ৰাইজৰ মাজত কেৱল গৰুহালৰ ওপৰতে ভিত্তি কৰিব লগা হয় হালোৱাৰ জীৱন। এতিয়া গৰু এহাল যদি নিপুতল গৰু এহাল কিনি অনা হয়, ডাঙৰ সম্পত্তি আৰু। তে এজন বাপে, খেতিয়ক বাপে গৰু এহাল কিনি আনিলে আৰু আহি আছে এজন মানুহে দেখি মানে মানুহজনক সুধিলে, অ' বাপ, ক'ৰ পৰা আনিলে হয় গৰুহাল? বোলে এনেকৈ অমুকৰ পৰা আনিলোঁ। কিমান ল'লে বা? দামটো ক'লে আৰু, বোলে ইমান ল'লে। কেনেকুৱা দেখিছে বাৰু? এই বুলিও সুধিলে সোধাজনক। এৰা অকণমান দামটো বেছি হ'ল নেকি? মানুহজনৰ তেতিয়া অকণমান, কিন্তু তাৰ আগলৈকে মনটো একদম ফূৰ্তি আছিলে। যেতিয়া অকণমান দামটো বেছি হ'ল নেকি বুলি কোৱাৰ লগে লগে মনটো অকণমান বিষালে। মোৰ সঁচাকৈ বহুতকেইটা পইচা এনেই দিয়া হ'ল নেকি? নাই, যা আনিলোঁ আৰু। আহি আছে আৰু এজনে ৰাস্তাত দেখা পাই সুধিলে আৰু, হয়নে বাপ, কিমানত আনিলে? তেতিয়াও ক'লে, বোলে ইমানত আনিলোঁ। বাপ কেনেকুৱা দেখিছে? অলপ চলিল নেকি? এই বুলি যেতিয়া ঠাৰে ঠৰে ক'লে, সেই সাহটো মনটো আৰু অকণমান দাগি হৈ গ'ল। আহি ঘৰত আৰু গৰুহাল পালেহি। গোহালিত গৰুহাল বান্ধি আৰু গৃহিণী আইগৰাকীয়ে পানী এবাল্টি উলিয়াই দিলে। ভৰি হাত তিয়ক দেখি, ঐ দিনমান দিনটো গৰুৰ লগত খোজকাঢ়ি আহি আছে, ভাগৰ যোগে আহিছে। ভৰি হাত তিয়াই মেলি থাকোঁতে ওচৰৰ কেইবাজনো গম পালে, দাইটিয়ে গৰুহাল যে আনিবলৈ গৈছিলে, পালেহি বোলে। বুল আহি মানে খুৰাকক মানে মাতি সুধিলে, খুৰা পালেহি নি? বোলে পালোহি পাই। গৰুহাল ক'ত? এই গোহালিতে বান্ধি থোৱা আছে। চাবগৈ পাৰিম নহয়? পাৰিবি, যা চালেগৈ। চাই ওলাই আহিল গোহালিৰ পৰা। সুধিছে আৰু গৰু কিনি অনা গৃহজন, কি দেখিলা? কিমান ল'লেনো দাদা? বোলে ইমান ল'লে। কেনেকুৱা দেখিছা? অলপ গৰুহাল চাই বেছি হ'ল। হেৰা, বেছি হ'ল বুলি যদি প্ৰমাণ দিব পাৰা, বাপেকে মই গৰুহালকে দি দিমহে। এই বুলি যেতিয়া একেবাৰে এনে টিকটিকীয়া হৈ আহিছিল, মনটো খং উঠি আহিছিলে আৰু, যেতিয়া নেকি 3 নম্বৰ দৰ্শক দুজনেও যেতিয়া সেই একেটা কথাকে কৰিলে, বোলে জ্বলি গ'ল নহয়। যদি বেছি হৈছে বুলি গৰুহালতকৈ দামটো প্ৰমাণ দিব পাৰা, তেতিয়া মই গৰুহালকে দি দিম। কি কথা ক'বলৈ আহিছা হে? এই বুলি যেতিয়া ক'লে, তেতিয়া মানে দেখিলে অতিথিকেইজনে, দাদা ইমান দুখে ভাগৰে আহিছে, আমি এইখিনি সময়ত এনেকৈ ক'ব নালাগিছিল। দাদা আপুনি ভৰি হাত তিয়ক বাৰু, আপুনি চাহ তাহ খাই অকণমান আৰাম লওক, আমি পাছত আহিম দেই, পাছত আহিম। মানুহগৰাকী ভিতৰৰ পৰা ওলাই আহি কৈছে, হেৰি আপুনি কেনেকুৱা মানুহে? কি হ'ল? এই বাপেৰহঁতে অলপ পিছত আহি প্ৰমাণ দি দিবহি, তেতিয়া আপুনি গৰুহাল দিম বুলি কেলে কৈছিলে? দি দিব লাগিব নহয়। কেনেকুৱা মানুহ আপুনি? তে মানুহজনে কৈছে, হেৰা কি প্ৰমাণ দিয়ে, দি থাকিব হে, মই নাই বুজা বুলি ক'লেই হ'ল। এতিয়া আমাৰ কৃপালু গুৰুজনকে আদি কৰি কিমান সাধুসন্ত আপোনাক মহামহন্তে ভকত বৈষ্ণৱ যুগান্তৰে কিমান গৃহস্থী পৰিয়ালেও জগতৰ কল্যাণৰ কাৰণে, ভকতৰ গঞা জ্ঞাতি ইষ্ট মিত্ৰৰ কল্যাণ সাধনৰ কাৰণে, জীৱন ধন্য ধন্য কৰিবৰ কাৰণে কিমান অনুষ্ঠান আয়োজন কৰি আহিছে। তথাপিতো আমাৰ সামাজিক জীৱনত আমি একচাম মানুহ আছোঁ, আমি কিন্তু ভাগৱতত কৈছে, শাস্ত্ৰত কৈছে, আৰু এইটো আৰু শাস্ত্ৰৰ কথাহে দিয়াচোন। আমি আমাৰ পৰম্পৰা বুলিতো কথা এটা আছে নে? আৰু পৰম্পৰা মানে শাস্ত্ৰই কি বুজনি দিয়ে, ভকত পাৰিষদে কি বুলি কয় কৈ থাকক, তা আমি নাই বুজা বুলি ক'লেই হ'ল নে? এইটো হ'ল আমাৰ সামাজিক জীৱনৰ এটা অৱস্থা। যাই নহওক, আমি সেৱকী ভক্ত পৰিয়ালটিলে পুনঃ কৃতজ্ঞতা আমি আগবঢ়াইছোঁ। তাৰা সময় আপোনাক সবক পূব পশ্চিম উত্তৰ দক্ষিণ চৌদিশৰ পৰা আপোনাক মহা সাধুসন্ত আই বাপ গুণী জ্ঞানী ভকত বৈষ্ণৱ আপোনাক ভগৱন্তৰ একান্ত সেৱক, ভগৱন্তৰ ভকতিৰ কাৰণে আপোনাক সব অতিকে আকুলিত। সেয়েহে এনেহেন মহান অনুষ্ঠান ভাগৰ
আয়োজন কৰাটো যেই সেইজনে কৰিব নোৱাৰে। ও যাহাৰ আছে পুণ্য সংখ্যাত সেহিহে পাতে কাণ কৃষ্ণ ঠাত যাৰা সমস্তৰ আপনা সবে আচন্মৰ পুণ্য আপনা খবৰ আছিল, সেইকাৰণেতো আপনা খবৰ ৰাইজ পদে ৰজা, ভকত পদে বৈকুণ্ঠৰ পাৰিষদ, জ্ঞাধি পদে আপনা সব গংগা। আপনা সব ৰাইজ পদে ৰজা, আৰে ৰজা হৈ প্ৰজাৰ ঘৰলৈ আপনা সব আহিল, প্ৰজাৰ গৃহলৈ আহিল। আৰু ভকত পদে বৈকুণ্ঠৰ পাৰিষদ, আপনা সবক বৈকুণ্ঠৰ পাৰিষদ বুলি কোৱা হয়। আৰু জ্ঞাধি পদে গংগা, আপনা সবত গংগা জল নিহিত হৈ আছে। এতিয়া আপনা সব আহিছে মানে আপনা সবত নিহিত হৈ থকা নাম গংগা আহিল। কেলে? এই সেৱকী ভক্ত পৰিয়ালটিক উদ্ধাৰ কৰিবৰ কাৰণে। কেলে? আৰু আমি প্ৰত্যেকজনে নিজৰ জীৱন ধন্য কৰিবৰ কাৰণে বৈকুণ্ঠলৈ ঢাপলি মেলিলোঁ, এভাগে বৈকুণ্ঠ। গতিকে এই মংগলাচৰণ পদ কিছুকাৰ জৰিয়তে আমি আমাৰ জীৱন ধন্য কৰিবৰ কাৰণে, মংগল সাধন কৰিবৰ কাৰণে ভাগৱত গ্ৰন্থৰ মংগলাচৰণ পদে আমাক এজনৰ কথাকে প্ৰকাশ কৰিছে, সেইজন হ'ল ভগৱান কৃষ্ণ। এই ভাগৱত গ্ৰন্থত যিদৰে একক কৃষ্ণদেৱ শৰণ ভজন ভকতিয়েই একমাত্ৰ আমাৰ জীৱনৰ একমাত্ৰ যিদৰে মংগল ৰাস্তা, কোনো তপ জপ জাগ যজ্ঞ প্ৰায়শ্চিত দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণৰ প্ৰাধান্য ইয়াত নাই। এই ভাগ গ্ৰন্থত কি প্ৰধান হৈ আছে? ইয়েৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। মাত্ৰ শব্দটো ব্যৱহাৰ কৰিছে, মন কৰক। এইভাগ শাস্ত্ৰৰ কৰোঁ বুলি কৈছে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ বুলি কৈছে, ভাগৱতৰ শাস্ত্ৰ। আৰু এই কল্পতৰু কল্পবৃক্ষৰ নিচিনা এভাগ বুলি কৈছে। কল্পবৃক্ষৰ তলত বহি যি কামনা কৰে তাকে কল্পবৃক্ষই প্ৰদান কৰে যিদৰে, ঠিক এইভাগ গ্ৰন্থৰ আশ্ৰয়ত, এইভাগ গ্ৰন্থৰ ছত্ৰছায়াত বহি আমি যি কামনা কৰোঁ তাকেই পাই যাম। সেইকাৰণে পৰীক্ষিত ৰজাক এই ভাগ গ্ৰন্থ ক'বলৈ লোৱাৰ প্ৰাক মুহূৰ্ততে মহাভাগৱত শুকগুৰুৱে কি বুলি কৈছিল? শুকমুনি ৰাজাত কহন্ত বিদ্য মান কৃষ্ণ লীলা মালায়াদে শুনা সাৱধান। সেই পৰীক্ষিত ৰাজন, মই কৃষ্ণৰ চৰিত্ৰ, কৃষ্ণৰ লীলা, কৃষ্ণৰ গুঞ্জস মই তোমাৰ আগত ক'বলৈ লৈছোঁ। এই ভাগ গ্ৰন্থক ক'বলৈ লোৱা মানে কৃষ্ণৰ গুঞ্জাস ক'বলৈ লৈছোঁ। তুমি সাৱধানে শুনা দেই, মন দি শুনা। মন দি যদি শুনা কি হ'ব জানা? অ ৰাম শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে ঐত পায়। এইভাগ গ্ৰন্থ যদি মন দি শুনা যায়, বৈকুণ্ঠলৈতো যাব পাৰিবই, যাবই। জীৱন্ত অৱস্থাটো ধৰ্মৰ ভাগ পাব, অৰ্থৰ ভাগ পাব, সংসাৰ বিষয় সুখৰ ভাগো পাব, মুকুতিটো পাবই।
এই চতুৰ্বৰ্গ প্ৰদান কৰিব পৰা এভাগেই কল্পতৰু বৃক্ষ সদৃশ গ্ৰন্থ বৈকুণ্ঠৰ শাস্ত্ৰ সেই ভাগ হ'ল ভাগৱত শাস্ত্ৰ। গতিকে এই ভাগৱত শাস্ত্ৰ ভাগৰ জৰিয়তে আমাৰ জীৱন মংগল কৰিবৰ কাৰণে মংগল আচৰণ পদৰ আধাৰত কেৱল ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদিহে যিদৰে আমি জীৱন ধন্য কৰিব পাৰিম, যিদৰে আমাৰ জীৱনত মংগল সাধন কৰিব পাৰিম, ঠিক তেনেধৰণে ৰাম অৱতাৰত ভগৱান ৰামৰ গুঞ্জকৰ জৰিয়তে, ৰাম নামৰ জৰিয়তে হে যে জীৱন ধন্য কৰিব পাৰিব, জীৱন মংগলময় কৰিব পাৰিব, এই কথাটো এবাৰ পাৰ্বতীৰ আগত মহাদেৱ শংকৰে নিবেদন কৰিলে। পাৰ্বতীয়ে মহাদেৱ শংকৰক পূৰ্ব জন্মৰ কথা সুঁৱৰি, অৰ্থাৎ সতী জন্মত সতী হৈ কি ভুল কাম কৰিলে সেই কথাখিনি পস্তাই পাৰ্বতী অৱতাৰত পাৰ্বতীয়ে কিন্তু ৰামৰ চৰিত্ৰ শুনিবৰ কাৰণে একান্ত মনে প্ৰেমেৰে ভক্তিভাৱেৰে বহি ল'লে। তেতিয়া পাৰ্বতীৰ আগত মহাদেৱ শংকৰে কি বুলি কৈছিল? মংগল মংগল ভৱন অমংগল হাৰি উমা সহিত যোগী জপত পুৰাৰী। পাৰ্বতী, তুমি বৰ সৌভাগ্যশালী হে। তুমি যে ৰামৰ চৰিত্ৰ শুনিবলৈ তুমি যে আগ্ৰহ কৰিছা, ৰামৰ চৰিত্ৰ মানে আমাৰ জীৱনৰ মংগলৰ ভৱন। ভৱন মানে গৃহ, আমি যে কওঁ আৱাস ভৱন, বাসভৱন বুলি কওঁ। আমাৰ যেনেকৈ পঞ্চভৌতিক দেহবিলাক বসবাস কৰিবৰ কাৰণে স্থায়ীভাৱে জীয়াই থকা দিনকেইটাৰ কাৰণে এটা ঘৰ নিৰ্মাণ কৰি লওঁ, ঠিক আমাৰ জীৱাত্মাৰো জীৱৰ কল্যাণ, জীৱৰ মংগলৰ কাৰণেও এভাগেই ঘৰ আছে, সেই ভাগ হ'ল ভগৱন্তৰ নাম, ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন। যিমান যিমান পৰিমাণে কৃষ্ণৰ চৰিত্ৰ, ৰামৰ চৰিত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিম, সিমান পৰিমাণে হেনো আমাৰ আধ্যাত্মিক জীৱন মংগলময় হৈ যাব। সেইকাৰণে পাৰ্বতীক কৈছে, পাৰ্বতী ৰামৰ চৰিত্ৰ মানে কি জানা? মংগল ভৱন। ৰামৰ চৰিত্ৰ মানে সকলো অপায় অমংগল, কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন মানে সকলো অপায় অমংগল দূৰ কৰাৰ একমাত্ৰ মহান ব্যৱস্থা। ইয়াৰ বাহিৰে কোনো তপ জপ জাগ যজ্ঞ প্ৰায়শ্চিত দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডন কাম নাই। গৌকোটে দানং গহনে চুকাশী মাগে প্ৰয়াগে যদি কল্প বাসী সুমেৰু সমান হিৰণ্য দানং নতুল্যং গোবিন্দ নাম। গৌকোটি দানং গহনে চুকাশী, 1 কোটি গাই যদি 2 শিং 4 খুৰা সোণেৰে বন্ধাই তাৰ আগত এটা যজ্ঞ পাতি ল'ব লাগিব। গো দান কৰিবলৈ হ'লে এনেই দান কৰিব নোৱাৰে, এটা মস্ত যজ্ঞ পাতিব লাগিব। আপুনি কেইদিনীয়া যজ্ঞ পাতে, 100 বছৰ পাতে, 200 বছৰ পাতে। আগত ঋষি মুনিসকলে, ৰজাসকলে পাতিছিল। এতিয়াতো কমচে কম আপুনি আমি নোৱাৰিলে 10 দিনটো কৰিব লাগিব যজ্ঞ। এতিয়া যজ্ঞটো পাতিব লাগিব। যজ্ঞ পাতিলেই নহ'ব, যজ্ঞত দানৰ কথা আছে, দান দিলেও নহ'ব, দক্ষিণাৰো কথা আছে। নহ'লে হেৰিয়াৰ হৰিচন্দ্ৰৰ নিচিনা হ'ব লাগিব। দক্ষিণা দিবই লাগিব, দান দিলে কিন্তু দক্ষিণা দিব লাগিব। গতিকে দান দিবলৈ হ'লে যদি সিমান দান দিব পৰা যদি কোনোবা কৰোড়পতি যদি কোনোবা ওলালো হৈ গ'ল, তেনেকুৱা যজ্ঞ পাতিলে, গৌ কোটি দান অংগহনে চুকাশী, যদি 1 কোটি গাই সেইজন যজ্ঞ পতা সেইজন মহান লোকে যদি যজ্ঞৰ পিছত 1 কোটি গাই
দুই শিং চাৰি খুৰা সোণেৰে বন্ধাই বন্ধাই বিপ্ৰসকলক ঋষিমুনিসকলক দান দি দি যি পুণ্য পালে। নম্বৰ 1, মাগে প্ৰয়াগে যদি কল্পবাসী তীৰ্থবিলাকৰ ভিতৰত প্ৰয়াগ তীৰ্থ হ'ল সৰ্বশ্ৰেষ্ঠ। তেনেহেন সৰ্বশ্ৰেষ্ঠ গংগাৰ পাৰত বিৰাজিত প্ৰয়াগ তীৰ্থত যদি এক কল্পমান সময় বসবাস কৰি যি পুণ্য পালে, কম পুণ্য হ'ব নেকি? গংগাৰ পাৰত হৰিদ্বাৰ ক্ষেত্ৰত আমি এবাৰ দেখা পালোঁ, যেনেকৈ আমাৰ দিখৌ নদীখনৰ ইপাৰ সিপাৰ, গংগা নদীৰ ইপাৰ সিপাৰ, নদী পধ্যে দুটা পাৰ আছেই, সাগৰতহে পাৰ নাই। গতিকে গংগাৰ পাৰ দুইটাত কি হয়, চৰকাৰে ইমান আটক ধুনীয়া কিছুমান আৱাসগৃহ নিৰ্মাণ কৰি থৈছে। কালে আপোনালোক মোৰ কাৰণেও, মানে যাত্ৰীসকলৰ কাৰণে। এই যাত্ৰীসকল আপুনি মই যাব নোৱাৰোঁ সহজে। যিসকল ধনৱন্ত মাৰোৱাৰী, যিসকল কোটিপতি, সেইসকলে কি কৰে, সেই হৰিদ্বাৰৰ পাৰত চৰকাৰে বনাই থোৱা ভাড়ালৈ থোৱা ঘৰবিলাকত কোনোবাই 6 মাহ দিন ভাড়া লৈ থাকি আহিবগৈ। মানে ভাবিলোঁ, বাহ, মই 6 মাহ গংগাত হৰিদ্বাৰত বসবাস কৰি 6 মাহৰ মই কম পুণ্যৰ অধিকাৰী হৈ অহা নাই। আৰু ওচৰে পাজৰে ঘূৰি আহি নিজৰ জেগাত বাহাদুৰি কৰিব, এইৰা হৰিদ্বাৰলৈ গৈছা? বোলে গৈছিলোঁ, আমি কেইবাদিনো গৈছিলোঁ। বাদ দিয়াহে, মই 6 মাহ থাকি আহিছোঁ। মানে মই ইমান পুণ্যৰ গৰাকী। কোনোবাই 1 বছৰ থাকি আহিব, কোনোবাই এনে ধৰণে সেই যিটো তাত বসবাস কৰি যি পুণ্য লাভ হ'ল, বহুত পুণ্য লাভ হৈ যায়। মাগে প্ৰয়াগে যদি কল্পবাসী, তাতে যদি 1 কল্পমান সময় যদি প্ৰয়াগত থাকি বসবাস কৰিলে কিমান পুণ্যৰ গৰাকী হ'ব। 1 কোটি গোদান কৰি যি পুণ্য পাব, 1 কল্প সময় প্ৰয়াগ তীৰ্থত থাকি যি পুণ্য পাব। সুমেৰু সমান হিৰণ্য দানং, সুমেৰু পৰ্বতটোৰ সমানে দমাই দমাই হীৰা মুকুতা দান কৰিলেও যি যি পুণ্য পাব, এইবিলাক পুণ্য হেনো ন তুল্যং গোবিন্দ নাম। ঈশ্বৰৰ নামৰ সমান বোলে এইবোৰ তুলনাই নহয়। সেইকাৰণে এনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম, হি পাৰ্বতী তুমি ৰামৰ নামৰ বিষয়ে তুমি জানিব বিচাৰিলা। স্বয়ং ভগৱানেও, কৃষ্ণই, স্বয়ং ৰামচন্দ্ৰই নিজৰ নামৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। তে মইনো কি বুলি ক'ম, পাৰ্বতী ভাবিয়ে পোৱা নাই। নাই স্বামী, আপোনাকেতো লোকালোকে ঈশ্বৰ জ্ঞান কৰে, তা আপুনি নজনা কথা কি আছে? আপুনি কৃপা কৰি মোক ৰামৰ চৰিত্ৰ, ৰাম নামৰ মহিমাৰ বিষয়ে ক'ব লাগিবই। যেতিয়া গৃহিণী আইগৰাকী আৰু বাপজনক সুধিলে, মহাদেৱ শংকৰক সুধিলে পাৰ্বতীয়ে, আমাৰ যদি ঘৰৰ গৃহিণী বাপজনক আইগৰাকীয়ে তেনেকৈ সোধে, মানে সোধাই এৰিবনি নক'ব লাগিলে? বাপক সিদ্ধ নোখোৱাব আৰু সেইদিনা। গতিকে বাপে, এতিয়া মহাদেৱ শংকৰ বাপে পাৰ্বতী আইক আচল কথাটো ক'বলৈ, যদিও পাৰাপাৰ অপাৰ মহিমা ৰাম নামৰ, কৃষ্ণ নামৰ, তথাপিতো নিজৰ চিন্তা অনুসাৰে, নিজৰ দৃষ্টি অনুসাৰে পাৰ্বতীক ক'বলৈ আগবাঢ়িছে। কি বুলি কৈছে মন কৰিব লগা। পাৰ্বতী, তুমি যে ৰাম নামৰ মহিমাৰ সম্পৰ্কে সুধিছা, মইতো নাজানো ভালকৈ, তথাপিতো মোৰ বাস্তৱ জীৱনত মই যি বুজি পাইছোঁ তেনেকৈহে ক'ব পাৰিম। বোলে ক'বলৈ হওক, তেনেকৈ ক'ব লাগিব। তে ক'লে, নাম নাম প্ৰভাৱ শম্ভো অবিনাশী, সাজে অমঙ্গল মঙ্গল ৰাশি। চোৱাচোন পাৰ্বতী, এই মোক যে মানুহে যে মহাদেৱ, শিৱ, ভোলানাথ, শংকৰ বুলি মোক ঈশ্বৰ জ্ঞান যে কৰে, মই ঈশ্বৰ নেকি? মইতো ঈশ্বৰ নহয়।
মোক যে অবিনাশী বুলি ভাবে, মই অবিনাশী নহয়, মই অবিনাশী, মই বিনাশী। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী এজন, যিজনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী। আৰু এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰত্যেকখন ব্ৰহ্মাণ্ডত যিদৰে এজন বিষ্ণু, এজন ব্ৰহ্মা আৰু ময়ো থাকোঁ, এনেকৈ কোটি কোটি ব্ৰহ্মাণ্ডৰ এখন ব্ৰহ্মাণ্ডৰ মই এজন ৰুদ্ৰ। গতিকে মই ঈশ্বৰ কেতিয়াও নহওঁ। তথাপিতো মানুহে যে মোক ভাবে যে ঈশ্বৰ বুলি ভাবে, অবিনাশী বুলি ভাবে, মই নিজে অবিনাশী হৈ গ'লো নেকি? নহয়। কাৰ কাৰণে অবিনাশী হ'লো জানা? মই এভাগ মহাতত্বৰ কাৰণে অবিনাশী পদ প্ৰাপ্ত হৈ গ'ল মোৰ। কিনো সেই ভাগ? নাম আকৌ কি নাম? ৰাম নাম, আকৌ কৃষ্ণ নাম। নাম প্ৰভাৱ আজি শম্ভু অবিনাশী। নামৰ মহিমাৰ কাৰণে ভোলানাথ শংকৰ আজি অবিনাশী পদ প্ৰাপ্ত হৈ গ'ল। আৰু মোৰ যে শৰীৰত মই যে সজাই লৈছোঁ সাজ সজ্জাবোৰ, অলংকাৰবোৰ, এইবোৰ মাংগলিক অলংকাৰ নেকি? গলত মোৰ নৰমুণ্ড মালা পিন্ধিব লাগেনে? মই পিন্ধিছোঁ। কঁকালত ব্যাঘ্ৰ চৰ্ম পৰিধান কৰে নেকি মানুহ হৈ? মই কৰিছোঁ। হাতত ডম্বৰু ত্ৰিশূল, সৰ্বগাঁৱত ভস্ম ধূলানো সানিব লাগেনে? মই সানিছোঁ। শিৰত জটা, গলত সৰ্পৰ অলংকাৰ। মোৰ এই অলংকাৰবোৰ প্ৰকৃতাৰ্থত অমাংগলিকা অলংকাৰ। এইটো ৰূপত যদি কোনোবাই ভয়ানক ৰাতি মোক দেখা পায়, তাৰ প্ৰাণ যাব সেইখিনি সময়ত। তথাপিতো মই সজাই লোৱা পৰিৱৰ্তন হৈ গ'ল। কাৰণ কি? মই সজাই সাংসাৰিক জীৱনৰ, আমাৰ প্ৰত্যেকজনৰ জীৱনো মংগলময় হৈ যাব। আৰু আমাৰ জীৱনত হ'ব লগা যিমানবিলাক অপায় অমংগল চব দূৰ হ'বলৈ বাধ্য হ'ব। মহাপুৰুষ মাধৱ গুৰুজনাই যে কৈছে, অ হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপ দখ দিশে ভাগি হেৰা পাইলে বুলি ভয়তে ভিৰি লব ৰে। অ ৰাম ব্ৰহ্মাণ্ডৰ ভিতৰে নপাই ঠাই, আউৰ ব্ৰহ্মাণ্ড কহ পলাই যাই, নামে খেদিনেন্ত ব্ৰহ্মাণ্ড পৰিবাগৰে। পাছে পাছে হৰি নামে খেদে,
একো ব্ৰহ্মাণ্ডত ঠাই নেদে মহা মহাপাতকৰ গৰ্ব ভৈল দূৰ নামৰ ইমান মাহাত্ম্য এনেহেন মহান মহিমাযুক্ত নাম আপোনাৰ হাবত নিহিত হৈ আছে সেইকাৰণে আপোনাৰ হাবক নামমূৰ্তি ভাগৱত বুলি কোৱা হয় আপোনাৰ হাবক কেৱল নাম বুলি কোৱা হৈছে ভকত পধ্যে নাম আপোনাৰ হাবতে আমি সমস্তজনে কয় যে গাঁৱে যে গুৰু দেও নাম ভকত বাপ সমস্ত আইসকল আপোনাৰ হাবতে বিদ্যমান তাৰ অৰ্থ হ'ল অৰ্থাৎ গুৰু তত্ত্বও ভকতৰ লগতে আছে ভকত তত্ত্বও ভকতৰ লগতে আছে নাম তত্ত্বও ভকতৰ লগতে আছে আৰু দেও তত্ত্বও ভকতৰ লগতে আছে অৰ্থাৎ আপোনাৰ হাবত চাৰিভাগ বস্তুহে আছে সেই চাৰিভাগ হ'ল গুৰু দেও নাম ভকত পিছে এই চাৰিভাগ বস্তুৰ ভিতৰত শ্ৰেষ্ঠ কোন বাৰু আমাৰ কৃপালু গুৰুজনৰ ভক্তি ধাৰাও সদায় চাৰি জ্ঞান বিজ্ঞান তদংগ ৰহস্য গুৰু দেও নাম ভকত এই চাৰিৰ বাহিৰে কেতিয়াও কোনো কাৰণত পাঁচ হোৱা নাই বা তিনি হোৱা নাই আমাৰ আসনৰ সুৰাও চাৰি আমাৰ বস্তু সজ্জিত বস্তু আমি চাৰি ভাগে শংখ চক্ৰ গদা পদ্ম আৰু আপোনাৰ খবৰ হাততো আপোনাৰ অদ্ভুত কথা আমিতো মানে জনমে জনমে মানে দুভুজীয়া হৈ মৰিছো জিছো কি আকৌ চতুৰ্ভুজীয়া কি অদ্ভুত কথা আপোনাৰ সব চতুৰ্ভুজীয়া আপোনাৰ সব সেইকাৰণে চাৰি বস্তু আপোনাৰ সবত বিৰাজমান হৈ আছে শংখ আছে চক্ৰ আছে গদা আছে পদ্ম আছে এই চাৰিভাগ বস্তু ধাৰণ কৰোঁতাজন কোন ভগৱান কৃষ্ণহে শংখ চক্ৰ গদা পদ্ম ধৰিছিল আপোনাৰ সব ভগৱন্তৰ একান্ত সেৱক পাৰিষদ হলেই পাৰিষদ পধ্যে বকুণ্ঠৰ ভকত পধ্যে চতুৰ্ভুজীয়া আপোনাৰ সব চতুৰ্ভুজীয়া বকুণ্ঠত যদি বকুণ্ঠৰ পাৰিষদ চতুৰ্ভুজীয়া হয় চতুৰ্ভুজীয়া হলে চাৰিখন হাতত পাৰিষদৰ শংখও থাকে চক্ৰও থাকে গদা পদ্ম থাকে যিদৰে এতিয়াও কলি যুগতো মহাপুৰুষ কৃপাল গুৰুৰ আৰ্হিত আপোনাৰ সবে এই ভাগত যে বহি আছে এই ভাগত কি বুলি কয় এই ভাগতে কি বুলি কম আমি নহয় আমাৰ এই ভাগক আমি কি বুলি কম আমি যে এই পৰিৱেশটোত আছো এতিয়া পৰম কৃপা বকুণ্ঠ বুলি কম আপোনাৰ সব তেতিয়াহ'লে বকুণ্ঠতে বহি আছে বকুণ্ঠত থকা লোকসকলক পাৰিষদ বা ভকত বুলি কয় সেই বকুণ্ঠৰ পাৰিষদ ভকতসকল হেনো চতুৰ্ভুজীয়া আপোনালোকৰ এই ভাগ যদি বকুণ্ঠ বুলি কয় বকুণ্ঠ হয় তেতিয়াহ'লে আপোনাৰ সব তেতিয়াহ'লে ইয়াৰ পাৰিষদ আপোনাৰ সব চতুৰ্ভুজীয়া হ'ব লাগিব আপোনাৰ সবতো চতুৰ্ভুজ আছে এই কথাবোৰ আমি মন কৰিব লগা আছে কেনেকেনো চতুৰ্ভুজীয়া মই ইয়াৰ আগতে অকণমান যিহেতু কৈছিলো যে আপোনাৰ সবক কেৱল নাম বুলি কোৱা হয় এই সম্পৰ্কে শাস্ত্ৰই কি বুলি কৈছে আমি এই কথা কেইটামান চাব লাগিব আৰু আপোনাৰ সবক এই চাৰি বস্তুৰ ভিতৰত শ্ৰেষ্ঠ বস্তু বুলি আপোনাৰ সবক কয় শাস্ত্ৰই কয় কিয় কয় কেনেকেনো আপোনাৰ সব ভকত শ্ৰেষ্ঠ এই সম্পৰ্কে কি বুলি কৈছে পদে মন কৰিব লগা কি বুলি কৈছে ও ৰাম ভাগৱত ভগৱান
ভকত ভকতি এহি চাৰি বস্তু জানা চৈতন্য মূৰ্তি ভাগৱত ভগৱন্ত চৈতন্য ভাগৱত চৈতন্য ভকত আপনা সব চৈতন্য ভকতিও চৈতন্য ভাগৱত ভগৱন্ত ভকত ভকতি এই চাৰি ভাগক বস্তু বুলি কোৱা হয় আৰু এই চাৰি ভাগকে চৈতন্য মূৰ্তি বুলি কোৱা হয় এৰাম চাৰিৰ মধ্যতা শ্ৰেষ্ঠ জাহানিবা ভকত যাক ৰক্ষা কৰি হৰি ফুৰয় পাছত ভাগৱততকৈ আপোনাক শ্ৰেষ্ঠ ভগৱন্ততকৈ ভগৱন্ততকৈ শ্ৰেষ্ঠ বুলি কৈছে ভকতিতকৈ শ্ৰেষ্ঠ বুলি কৈছে কাক আপোনাক ভকতক প্ৰমাণ সেইকাৰণেতো ভগৱান কৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি গজেন্দ্ৰক যিদৰে উদ্ধাৰ কৰিলে ঠিক তেনেধৰণে আপোনাৰ মোৰ সমস্ত জনক ভকতক পাৰিষদক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তই সদায় কিন্তু চতুৰ্ভুজ ৰূপ ধাৰণ কৰি ঘূৰি ফুৰে ভকতৰ পিছে পিছে যাক ৰক্ষা কৰি হৰি ফুৰয় পাছত নম্বৰ 1 2 নম্বৰ কথাটো হ'ল কি আপোনাৰ সবক নাম মূৰ্তি কেৱল নাম বুলি কোৱা হয় এৰাম ঈশ্বৰ ভাগিয়া যেবে নামতয়াশয় নাম ভাগিয়া যেবে গুৰুতৰ হয় গুৰুক ভাঙ্গিয়া দেখি বেক ভকত ইহাংকেহে প্ৰীতি বুলি কহিল তত্ত্ব ঈশ্বৰ ভাগিয়া যেবে নামতো আছে অৰ্থাৎ ভগৱান কৃষ্ণ ঈশ্বৰ দেও বস্তু নিৰাকাৰ প্ৰয়োজন সাপেক্ষে ভগৱন্ত নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মই সাকাৰ ৰূপ ধাৰণ কৰি বেছি দিন কিন্তু নাথাকে কাম সমাপন হল গুচি যায়গৈ আৰু আমাৰ ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৱেও লীলা কৰি থাকিল পৃথিৱী মণ্ডলত 125 বছৰ আমাৰ কৃপালু গুৰুজন বস্তুৱেও লীলা কৰি থাকিল 118 বছৰ কাম সমাপন কৰি বকুণ্ঠে গমন কৰিলে ৰাম ৰূপে আবিৰ্ভাৱ হল সুদীৰ্ঘ হাজাৰ হাজাৰ বছৰ লীলা কৰি থাকিলে আৰু কাম শেষ হল গুচি গল নিসিংহ ৰূপ ধাৰণ কৰিলে তৎক্ষণাৎ প্ৰহ্লাদক হিৰণ্যকশিপুৰক নিধন কৰি প্ৰহ্লাদক ৰাজ্যাভিষেক প্ৰদান কৰি গুচি গল স্বস্থানে বৰাহ ৰূপ ধাৰণ কৰিলে বসুমতিক প্ৰতিষ্ঠা কৰি হিৰণ্যক্ষক নিধন কৰি বকুণ্ঠে গুচি গল এই কথাটো কৈছে ঈশ্বৰ ভাগিয়া যেবে নামতো আছে অৰ্থাৎ ঈশ্বৰ আহিছিলে আকৌ গলগে কিন্তু ঈশ্বৰ গৈও থাকি গল ক'ত থাকিল নামত ঈশ্বৰ ভাগিয়া যেবে নামতো আছে অৰ্থাৎ ভগৱন্ত বস্তু নিজে নিজতকৈও অতি প্ৰবল অতি মহান গুণেৰে গুণান্বিত এভাগে তত্ত্বত হৈ গল জীৱ জগতৰ কল্যাণৰ কাৰণে সেই ভাগ হল তেওঁৰ গুণ যশ তেওঁৰ কেৱল নাম নাম থাকি গল তেওঁ গুচি গল পিছে নাম য'ত ত'ত নাথাকে নহয় নাম সাধু সন্ত ভকত বৈষ্ণৱ আপনা সব মহা মহন্তৰ লগতহে নাম থাকে সেইকাৰণে কৈছে নাম ভাগিয়া যেবে গুৰুতৰ নাম ভাগিয়া যাবে নাম য'ত ত'ত নাথাকে ভাৰত মধ্যত আছে অনেক দোকানী নিচিনিলি কিনিলে পুনু মিলিবে বিঘিনি নাম য'ত ত'ত নাই দেই ভাৰতবৰ্ষত ঢেৰ দোকানী আছে কোনোবা হল সাধন মাৰ্গৰ দোকানী কোনোবা যোগ মাৰ্গৰ দোকানী কোনোবা
দেৱ দেৱী মানে দোকানী, কোনোবা কিবাৰ দোকানী, কালী ভদ্ৰাৰ দোকানী, কোনোবা ভূত প্ৰেতৰ দোকানী, সকলো দোকানী ওচৰলৈ নাযাবা, চিনি লৈ বস্তু আনিবলৈ যাবা। গতিকে আপোনাৰ মহামহন্ততহে, সাধু সন্ততহে, গুৰুজন বস্তুতহে নাম থাকে। নামো ভাগিয়া যেবে গুৰুতো আছয়, কেৱল গুৰু সদগুৰুৰ ওচৰতহে নাম পোৱা যাব। গুৰুজন বস্তু গুৰুৰূপে আৱিৰ্ভাৱ হৈ বেছি দিন নাথাকিলে, 118 বছৰ থাকি তেৰা গুচি গ'ল। তেৰাৰ দায়িত্ব কাত থৈ গ'ল? ভকতত থৈ গ'ল, আনুসমস্তত থৈ গ'ল, আপনা সবত থৈ গ'ল। গুৰুক ভাংগিয়া দেখি দেখ ভকত যুগ যুগান্তৰে আপনা সব মহা ভাগৱত ভকত বস্তুৱেহে গুৰু ধৰ্ম বৰ্তাই ৰাখিছে। গতিকে আপনা সবত গুৰুজনৰ কৃপা হৈ গ'ল, অৰ্থাৎ গুৰু গুচি গ'ল, গুৰু তত্ত্ব আমি এতিয়া বিচাৰিব লাগিব আপনা সবত ভকতত। সেইকাৰণে কৈছে গুৰুক ভাংগিয়া দেখি দেখ ভকত তত্ত্ব। এই দেও শ্ৰদ্ধা, নামৰ শ্ৰদ্ধা, গুৰুৰ শ্ৰদ্ধা আমি যিমান পৰিমাণে আপনা সব ভকতত ৰাখিব পাৰিম, সিমান পৰিমাণে আমি চাৰিওভাগ বস্তুৰ কৃপা আমি লাভ কৰিব পাৰিম কেৱল ভকতৰ ওচৰত। পিছে ভকত সমস্ত কেনেকুৱা এই সম্পৰ্কত ক'লে, অ ৰাম যিহেতু ভকত হব নভাগে সমুলি, এতেকে কেৱল নাম ভকতকে বহুলি। যিহেতু আপোনাৰ সব ভকত নভাগে সমুলি, এই কথাটো কৈছে। মানে কি ভকতৰ প্ৰয়াণ নহব নেকি? ভকতৰ দেহ অৱসান নহব নেকি? হব। ভগৱান কৃষ্ণৰ নাম বস্তু উদ্ধৱ, মৈত্ৰেয়, জাম্বুবান, বিভীষণ আদি মহা ভক্তগণৰ লগত আছিল। উদ্ধৱ তেৰা সমস্ত গ'ল, তেৰা সমস্তৰ অনুগামী ভকতসকলে ধাৰণ কৰিলে, সেই সকলো গ'ল, তেওঁলোকৰ পৰৱৰ্তী অনুগামী ভকতসকলে ধাৰণ কৰিলে। এই যিটো ভকতৰ পৰম্পৰা, এই যিটো ভকতৰ মানে সূত্ৰ, এই সূত্ৰটো কেতিয়াও স্খলন হোৱা নাই। সেইকাৰণে কৈছে যিহেতু ভকত হব নভাগে সমুলি, এতেকে কেৱল নাম ভকতকে বুলি। আপোনাৰ সবত যিহেতু গুৰু দেও নাম ভকত চাৰিভাগ তত্ত্ব আপোনাৰ সবে সুদীৰ্ঘ বিশ্বাসে বৰ্তাই ৰাখিছে, সেইকাৰণে আপোনাৰ সবক কোৱা হৈছে, শাস্ত্ৰই কৈছে আপোনাৰ সব হেনো নাম মূৰ্তি ভকত, অৰ্থাৎ কেৱল নাম পদে আপোনাৰ সবকে প্ৰকাশ কৰিছে। তে প্ৰভু সমস্ত আমি মংগলাচৰণ শিতানত কথাটো যদিও আৰম্ভ কৰিছিলোঁ, সেই মংগলাচৰণ বিষয়ভাগৰ লগত সংগতি ৰাখি আমি নামৰ বিষয়েই যত কিঞ্চিত আমি ব্যাখ্যাৰ আগবঢ়োৱা হ'ল। ইয়াতো আমাৰ আগপাছ পঢ়াত অনেক দায় আছে। আপোনাৰ সবে ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে পুনৰ আমি সবাৰ চৰণৰ সেৱা ধৰিছোঁ। পুনৰ পাঠাচাৰ্য প্ৰভুক পাঠ আগুৱাবৰ কাৰণে সেৱা ধৰা হৈছে। কৃষ্ণ।